ঘৰত সকলোৱে কুশলে আছে, ময়ো ভালে আছোঁ। এয়া আনদিনা ওলাই অহাৰ দৰে আজি ওলাই আহিছোঁ আৰু ভিডিঅ'টো বাটতে আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ সকলোৱে এই ভিডিঅ'টো আনবিলাক ভিডিঅ'ৰ দৰে মৰম দিব আৰু আদৰি ল'ব। এই যে গোলাপী সাজযোৰৰ কথা কৈছোঁ, এইটো হৈছে আমাৰ এটা সমসাজ আৰু মই এতিয়া যিখন সভালৈ বুলি ওলাই আহিছোঁ তাৰে এয়া সমসাজ। আজি আছে আমাৰ CLF-ৰ মাহেকীয়া সভা আৰু তালৈকে ওলাই আহিছোঁ। আপোনালোকেতো জানেই আজিকালি কিমান আত্মসহায়ক গোটবিলাক আছে আৰু এই গোটবিলাক লৈয়ে গ্ৰাম্য সংগঠন গঠন কৰা হৈছে আৰু তাৰ পাছতে মণ্ডল পৰ্যায়ৰ সংগঠনো গঠন কৰা হৈছে। তেনেধৰণে আজিও এটা আমাৰ মণ্ডল পৰ্যায়ৰ সংগঠনৰ সভা আছে, মাহেকীয়া সভা, তালৈকে ওলাই আহিছোঁ। উন্নয়ন খণ্ডৰ অন্তৰ্গত গঠন হোৱা গোটবিলাক বা চৰকাৰী ৰেজিষ্ট্ৰেশ্যন থকা গোটবিলাকক আজিকালি বহু ধৰণৰ সুবিধা চৰকাৰে দি আহিছে আৰু তেনেধৰণৰ সুবিধাবিলাক গ্ৰহণ কৰি আচলতে গোটবিলাক আগুৱাই যাব পাৰে। সেয়া লাগিলে চৰকাৰী অনুদানেই হওক বা বেংকৰ ঋণেই হওক বা গোটসমূহৰ পৰা বা গ্ৰাম্য সংগঠনসমূহৰ পৰা লোৱা ঋণেই হওক, তেনেধৰণে মহিলাসকলে আগুৱাই যাব পাৰে। বৰ্তমান সময়ত বহু মহিলাই এনেধৰণৰ আদৰ্শ বহন কৰি আহিছে। সেয়া ফুড প্ৰচেছিঙৰ বাবেই হওক বা কাটিং, নিটিং, এম্ব্ৰইডাৰী, যিকোনো হাতৰ বিদ্যা, এনেধৰণৰ ক্ষেত্ৰত বহু মহিলাই এনেধৰণে স্বাৱলম্বিতাৰ দিশত আগুৱাই গৈছে। এয়া আমাৰ বাবে এক শুভ লক্ষণ। গাঁৱৰ একা বেকা খলা বমা পথেৰে আহি থাকোঁতে আপোনালোকৰ লগত বহু ধৰণৰ কথাই পাতি পেলালোঁ বন্ধু বান্ধৱীসকল। বয়স বাঢ়ি আহিছে কিন্তু জীয়াই থকাৰ আয়ুস কমি আহিছে। সেয়েহে ভাবিছোঁ যিমান দিন থাকোঁ সকলোৰে লগত মিলি জুলি আৰু আপোনালোকৰ মাজত এনেদৰে থাকিব পাৰোঁ যাতে, তাকে কামনা কৰিছোঁ। কথা পাতি আহি থাকোঁতে ৰ'দটো যে ইমান চোকা আৰু ৰাস্তাও যে খলা বমা, একেবাৰে পাহৰি থাকিলোঁ আৰু কথা পাতি আহি এনেদৰেই মই 1 কিলোমিটাৰতকৈ অধিক ৰাস্তা অতিক্ৰম কৰিলোঁ। এতিয়া মই বেটেৰী ৰিক্সা পাম আৰু তাতে উঠি একেবাৰে গন্তব্যস্থান পামগৈ আৰু তাতে আপোনালোকক পুনৰ লগ পাই আছোঁ। সদায় আমি ওলোৱা সোমোৱা কৰা আমাৰ গাঁৱৰ পথ সংযোগকাৰী এই বাঢ়নীতলৰ পথটো অতিক্ৰম কৰিছোঁ বন্ধু বান্ধৱীসকল। এয়া আহি পাই গ'লোহি আমাৰ পঞ্চায়ত কাৰ্যালয় আৰু আমাৰ পঞ্চায়ত কাৰ্যালয়ৰ চাৰিসীমাতে আছে আমাৰ মণ্ডল পৰ্যায়ৰ সংগঠনৰ কাৰ্যালয়টো। সেয়েহে আহি আছোঁ, এয়া বন্ধু বান্ধৱীসকল পালোহি। ইতিমধ্যে নিৰ্দিষ্ট নিয়মেৰে সভা আৰম্ভ হ'লেই বন্ধু বান্ধৱীসকল। আমাৰ এই মণ্ডল পৰ্যায়ৰ সংগঠনটোত 4টা পঞ্চায়ত অন্তৰ্ভুক্ত হৈ আছে আৰু এই 4টা পঞ্চায়তৰ যিবিলাক গ্ৰাম্য সংগঠন আছে, VO আছে, সেই গোটসমূহো ইয়াত ওতঃপ্ৰোতভাৱে জড়িত। চৰকাৰৰ নিৰ্দেশনা অনুসৰি আৰু উন্নয়ন খণ্ডৰ পৰামৰ্শৰ মতে যিবিলাক কাম কাজ আমি কৰিব লগা থাকে ইয়াত সকলোবিলাক আলোচনা কৰা হয়। ইয়াৰ মূলতে হ'ল আত্মসহায়ক গোটসমূহত থকা সদস্যাসকলক স্বাৱলম্বিতাৰ দিশত আগুৱাই নিয়া, স্বনিৰ্ভৰ কৰি তোলা, এয়াই মূল বিষয়। আমাৰ মিটিং শেষ হৈ গ'ল আৰু এয়া ঠিক কালি লগ পাইছিলোঁ, আকৌ লগ পালোঁ আজি আৰু লগ পাই থাকিম ন। কাইলৈ লগ পাম। এইফালে ধুনীয়া ধুনীয়া বামুণবাৰী বাগান আৰু এইফালে আমি আহি আছোঁ। এয়াই জীৱন, জীয়াই আছোঁ আৰু। আজি য'তে ত'তে গোলাপীয়ে গোলাপী। বামুণবাৰী হাওৱা কেইবাগৰাকীও গোলাপী সাজেৰে ৰৈ আছে। কি কৰা সখীসকল, ঘৰলৈ যোৱা নে চাহ খোৱা? সুন্দৰ মিঠাইবিলাক চাই সোমাই আহি গ'লোঁ। যাৰ যি মন যায় খাই থাকা আৰু। এইফালে ৰুটি, হাচনা মিঠাই। মই আৰু গৈ গধূলি হ'বগৈ, এতিয়া ৰুটি খাই লোৱাই কথা। হোটেলৰ পইচা দিয়া হ'ল, এতিয়া গৈ থাকোঁ ব'লা। এইবাৰ আহিছোঁ মণিহাৰী দোকানত। মণিকাই বোলে পূজাত এইবাৰ একো ল'বই নোৱাৰিলে আৰু মোৰো নেল পলিচ চাবলগীয়া আছিল, সেয়েহে আহিলোঁ।
তাই একেবাৰে পিন্ধি পিন্ধি চাই লৈছে দেই। এনেকুৱাটো বেয়া নহৈছিলে, একে আছিলে ন? দুয়োজনীয়ে নেল পলিচ চালোঁ, এইফালে ধুনীয়া ধুনীয়া কাণফুলিবিলাক আছে সেইবিলাকো চাইছোঁ। এই তলৰ সোণালী ৰঙৰযোৰ ভাল লাগিছে ন? আজি নেল পলিচ মণিকায়ো ল'লে আৰু ময়ো ল'লোঁ। এইটো আপোনালোকৰ কেনেকুৱা লাগিছে ৰংটো কমেণ্টত জনাবচোন। যি যি কৰিব লগা আছিল, ল'ব লগা আছিল সকলোবিলাকেই হৈ গ'ল। এতিয়া ঘৰলৈ ঘূৰি গৈ আছোঁ আৰু আহি পাইছোঁহি এয়া বাঢ়নী তলৰ ৰাস্তা। আৰু সকলোকে জনাইছোঁ বাই বাই।